তোগা পিডুৱে ঐ যোৱাকালি যে এটা ল'ৰাই জিম লাভাৰ ফিটনেছ লাভাৰ বুলি দি কিনে যে ফেচবুকত যে এখন ফটো দিছিলে তোৰ ল'ৰা আছিল ন এইটো ল'ৰাই আছিল আপি এটাই মদ দেখি যায় কি বেয়া কৈ আছে জিঅ' হ'ব দে আৰু একবাৰ মাতিয়ে চাওঁ ৰ হেল্ল' ইটো তুমি তোমালোকে মদ দেখি যায় কি কৈ আছিলা তুমি যে ইমান বঢ়িয়া বডি বনাইছা তাকে কৈ আছিলো হয় নেকি আপিটো ইয়াৰ মোৰ বডি দেখা পাই ভাল পাওঁ বুলিয়ে কয় নেকি কথা কওঁনে ক মানে মোৰ বডি থকা ল'ৰা বহুত ভাল লাগে সেইকাৰণে তোমাকো মোৰ ভাল লাগিছে তুমি মোক ভাল পাবা নেকি আপিটো দেখো ভাল পা বুলি কৈ দিলাকে আগে ভাল পা বুলি কলাকে যদিকে ময়ো অলপ লেভেল দাও ৰ তুমি একো নকলাজি কৈ আছো ৰবা মানে তোমাক মই ভাল পাবা নৰিম দা তোমাক ঘনচিৰিকা আনপাই ঘনচিৰিকা হান পাই কাৰণে কৈছো তুমি কওক ৰবা আপাটো কিজানি মোকে পছন্দ কৰছি যাওৰছো কি কয় কি কবা ক হাও কি কাৰবাৰে এইটো দেখো ফকলা আৰু এই আপিটোৰ লগত কি কথা পাতি আছে শুনুহে ৰছো অলপ মানে তোমাক মোৰ ভাল লাগছি তোমাৰ ফোন নাম্বাৰটো দিবা নেকি হয় নেকি দিয়া হ'ব দিয়া মই তোমাক ফোন নাম্বাৰটো পিছত দি দিম দে হ'ব দে দে মই দিয়া যাওঁ দে যা কিয়ে ফকলা আপিৰ লগত জিংকে কথা পাতি আছা কি কাৰবাৰে নহয় আপিটো মোৰ ভাল লাগিল সেইকাৰণে নাম্বাৰটো খুজিলো হেলা কথা হ'ব ৰছো কিন্তু তই ক'ত পাম মাৰি হিলিয়ে ইনকে ফুলি গৈছা যি ক'ত পাম মাৰি আহা দেখিলে তই আৰু পাম মাৰবা পাৰি নেকি কি বকা তই তই ইনকে ফুলি গেলি যি কাৰণটো কি জিমত যাই বডি বনাইছো জিমত কেইনা জিমত যাব লিয়ে তই কি জিমত যোৱাৰ কথা কয় মই এখন জিমো খুলিছো সঁচাই নেকি তই জিমো খুলিব পৰা আহিছা ক'ত কেতিয়া কেনেকে তাৰ কথা নাচাই কিয়া মই যদি জিম খুলিব নৰিমে যদি বিশ্বাস হোৱা নাই যো চাবা তে যাওঁ ক'ত কি হৈছে গমেই নাপাইছো দে মই জিম খোলা বুলি বিশ্বাস কৰা নাছিলি নহয় দেখলি না এতিয়া দেখলো ৰ বা ডেঞ্জাৰ জিম খুলছা তই দে এতিয়া অলপ ভিতৰক লাগি ভালকে চাহি যাইছো এতিয়া তই দেখলিয়ে যিহেতুকে কি কবি কি কমে পাৰ্টি এটা দিবি পাৰ্টি লাগবই মোক দে হ'ব দে গোটেইকেইটা একেলগে একদিন পাৰ্টি দিম দে গোটেইকেইটাকতো পাৰ্টি দিবিয়ে মোক কিন্তু এটা এক্সট্ৰাকে পাৰ্টি দিব লাগিব তোক আৰু কি এক্সট্ৰাকে পাৰ্টি লাগে এনাই আৰু মোক এটা বেলেগকে পাৰ্টি দিবি দে হ'ব দে বঢ়িয়া এটা আইডিয়া আহিছে মই ইয়াৰ জিমখনৰ ফটো উঠাই কিনে ফেচবুকত দি দিওঁ আৰু মই ফটোখনত লিখি দিম মই নতুনকে জিম খুলিলো বুলি তাৰপিছত সেই ফটোখন চাই কিনে কোনোবা আপি জিম খোলা বুলি ভাবি কিনে যদি পটি গেল বোলে কাঠটা লাগা কোনি পায় আৰু মোক এইটো বুদ্ধি লগাই ভাল হ'ব মই যদি এতিয়া জিমখনৰ ফটো উঠাও ইটো চাই থাকিব আৰু প্ৰশ্নৰ ওপৰতে প্ৰশ্ন কৰিব একেইটা ইয়াৰ পৰা কিনকে যাবা দেও কি কৰা যায় এক কিবা খোৱা বস্তু আনাৰ কথাই কৰ এই ভকলা তোৰ জিমত আজি প্ৰথমবাৰ আহিছো কিবা মিঠাই চিঠাই খো আকৌ খাবা নকা নাকি তোক জিমত আৰু কি খাবা দিমে তোক পাৰ্টি দিম বুলি কৈছো দেখো এতিয়া আৰু কি খুৱাম হয় নেকি দে হ'ব দে জিমখন ভাল লগা বুলি কৈ কিনে এনাই ফটোই উঠাও ৰ এই ভকলা জিমখনৰ ফটোই উঠাও দে বৈদ্য জিম বনাইছে না হয় নেকি দে উঠো দে তই অলপ এৰ পাই চাই দে হ'ব দে ফটো উঠা হল দে তোৰ হঠাৎ কি হলে এনেকে বাগৰি যে ফটো উঠাবা ধৰলি কি বাগৰি ফটো উঠালো প্ৰত্যেকখন ফটোতে বেলেগ বেলেগ এংগেলত ফটো উঠাব লাগব না সেইকাৰণে এনেকে উঠিছো তই কিন্তু ডেঞ্জাৰ ফটোগ্ৰাফাৰ হব পাৰিবি দে কি কবি আৰু নিজকে আৰুনো কিয় প্ৰশংসা কৰিম মই ফটোগ্ৰাফাৰ হয়ে টেলেণ্টেড চলি না আৰু ইমান এখন যে ফটো উঠালি কিহৰ কাৰণে ফটোটো এখন হলেই হয় নহয় দে নাই ভাল লাগছি না সেইকাৰণে উঠিছো দে হয় নেকি দে মোৰো এখন ফটো উঠো মই যিহেতুকে জিমৰ মালিকে মোকতো ফটো উঠাবাই লাগে তোক আৰু কিয় ফটো উঠামে তোক ফটো উঠালি কি হব নহয় নাই জিমটোৰ ফটো উঠাইছা যিহেতুকে সেইকাৰণে মোৰো এখন ফটো উঠাবা দিলো মোৰ আৰু তোক ফটো উঠাই থাকিব টাইম নাই তই তেতিয়াৰ পৰা ইমান ফটো উঠালি আৰু এখন ফটো উঠালি কি হব খেলা মই এতিয়া নাজনো মোৰ কাম হৈ গেল যিহেতুকে এতিয়া মই যাওঁ আৰু কি কাম হৈ গেলে তোৰ
মোৰ কাম মোৰ কথা তোক কিয় লাগে নহয় এনাই সুধিলো দে দে যাবি নেকি তে তই যাওঁ মই দে যাবি দে পাৰ্টিটো কিন্তু মনত ৰাখবি দেই পাৰ্টি লাগবই মোক দে হ'ব দে মনত আছে দে মোৰ